অভিনেত্ৰীৰ কাৰণে চাগে আজি বেছিকৈ নন্দিনী কাশ্যপ নিউজত বাজি আছে, কিন্তু হোৱাই নোহোৱাই প্ৰত্যেকজন ঘৰৰ পৰাই কোনোবা নহয় কোনোবা সদস্য এনেকেই অকালতে হেৰাই গৈছে, যাৰ আমি হয়তো এতিয়ালৈকে নিউজে পোৱা নাই। কিন্তু এটা কথাই কওঁ, CCTV কেমেৰাৰ ফুটেজ ময়ো দেখা পাইছো। সাংবাদিকে কোৱা ধৰণে নন্দিনী কাশ্যপৰ বাহনৰ স্পীড 100+ নাছিল। মই স্ক্ৰীণত লগাই দিছো। কোনো ক্ষেত্ৰত দুখন বাহন একেফালে যোৱাৰ ক্ষেত্ৰত দেখা যায় যে স্কুটিখন ৰং চাইডে চাগে আছিল, তেনেকুৱা লাগিছে। বঢ়িয়া 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 হিয়া বঢ়িয়া বঢ়িয়া। আচলতে গম পোৱা নাছিল দেই, আমাৰ অসমৰ ৰাইজে কোনো গম পোৱা নাছিল চামিউল হকে যে আচলতে ৰং চাইডে যাই কেনে এক্সিডেণ্টটো হৈছে। আচলতে আমি কোনো গম পোৱা নাছিলোঁ। তোমাৰ ভিডিঅ'টো চাই কেনেহে গম পালোঁ এই CCTV ফুটেজটো ক'ৰ পৰা বা আনিছা, আৰু সেই অৰিজিনেল ফুটেজটো চাই পেলাইহে গম পালোঁ। হয়নে হিয়া? বঢ়িয়া বঢ়িয়া। এইখিনি আচলতে অসমৰ ৰাইজক দেখুৱাই দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ দেই প্ৰথমতে। এতিয়া মেইন কথালৈ আহোঁ। আচলতে ভিউ নাইবা ভাইৰেল দুটামান টকা, আৰু সেইখিনিৰ কাৰণে এইবিলাক নেগেটিভ ভিডিঅ' আচলতে বনোৱাটো উচিত হোৱা নাই বুলি মই ভাবোঁ। আমি অসমৰ ৰাইজে সকলোৱে জানি আছোঁ, সকলোৱে দেখি আছোঁ, সকলোৱে চাই আছোঁ আজি কাৰ ভুল কাৰ কি। আচলতে কাৰ ভুল কাৰ কি সেই কথাটো বৰ্তমানলৈকেও অহা নাই। বৰ্তমান মেইন কথাটো আহিছে কি, এক্সিডেণ্টটো মানুহৰ হয়েই। তুমি যিটো কথা কৈছা সেইটো ৰাইট কথা। এক্সিডেণ্টটো হয়েই। এক্সিডেণ্টটো কোনো কৰা বস্তু নহয়। কোনো ষ্টেৰিঙত ধৰাৰ সময়ত এক্সিডেণ্ট কৰিম বুলি গাড়ীখন নচলায়। কিন্তু এক্সিডেণ্টটো কৰি উঠাৰ পিছত বা এক্সিডেণ্টটো কিবা কাৰণত হৈ যোৱাৰ পিছত মানে খবৰ ল'ব লাগে। মেইনলি সেই মানুহজনক হস্পিটেলত পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। আচলতে লাগিছিল নে নালাগিছিল, হিয়া তুমি উত্তৰটো দিবা। মই কমেণ্ট বক্স তোমাৰ কাৰণে খোলা ৰাখিছোঁ। মানে নন্দিনী কাশ্যপে এক্সিডেণ্টটো কৰি কেনে গাড়ীখন মানে খবৰ নল'লে সেই ল'ৰাজনৰ। আচলতে খবৰ ল'ব লাগিছিল। আৰু তাই কি কৈ আছে হিয়া শুনা পাইছেনে নাই, দেখা পাইছেনে নাই? তাই কি কৈ আছে বোলে অকণমান লাগিছিল, অকণমান ভৰিত দুখ পাইছে, গাটোত দুখ পাইছে, তেনেকুৱা কথা কৈ আছে। ইমান জোৰেৰে 120 স্পীডত গাড়ীখন চলাই আহিছে, আৰু তুমি কৈছা গাড়ীখন ইমান স্পীডত চলা যেন নাপায়। আচলতে এইখিনি সময়ত আমি বিতৰ্কত আনিব নালাগে এই ঘটনাটো, এই দুৰ্ঘটনাটো। সেই পৰিয়ালখনক আমি সকলোৱে শান্তি দিব লাগে। আমি সকলোৱে শান্তি দিব লাগে। সকলোৱে সেই পৰিয়ালখনৰ মানে বাবে দোৱা কৰিব লাগে, ভগৱানৰ ওচৰত দোৱা কৰিব লাগে। কিন্তু সেইটো নকৰি আমি হিয়াই কি কৰি আছে ভিডিঅ'টো সেইটো নকৰি আমি এই ঘটনাটো বিতৰ্কত আনি আছোঁ। আমি অসমৰ ৰাইজে সকলোৱে দেখা পাইছোঁ, আমাক দেখুৱাব নালাগে হিয়া। আৰু ভিডিঅ'বিলাক অলপ চাই চিন্তি বনাবা। চব ক্ষেত্ৰত মানে ভিউ লোৱাৰ কাৰণে মানে কিছুমান ভিডিঅ' নবনাবা। তোমাৰ কেৰেক্টাৰে আচলতে সেইটোৱে, তোমাৰ কেৰেক্টাৰে তেনেকুৱা। আমি অসমৰ ৰাইজে সকলোৱে জানো তুমি ভিউৰ কাৰণে কি কৰিব পাৰা, কি কৰিব নোৱাৰা। মানে কেতিয়াবা মুছলমানৰ বিৰোধী ক'বা, কেতিয়াবা হিন্দুৰ বিৰোধী ক'বা, তেনেকুৱা তোমাৰ মানে ভাষ্যবিলাক। আৰু কেতিয়াবা তোমাৰ বেক ফালটো দেখুৱাই কেনে ক'বা কেনেকুৱা লাগিছে গাইজ, তেনেকুৱা কথা ক'বা। গতিকে তেনেকুৱা তোমাৰ কেৰেক্টাৰ, তোমাৰ ভিউৰ কাৰণে তুমি যি টি কৰিব পাৰা। আচলতে সঁচাকৈ যদি নন্দিনী কাশ্যপৰ যদি ভুল নাছিল, তেতিয়াহ'লে তাই কি কৰিব লাগিছিল, এক্সিডেণ্টটো হৈ যোৱাৰ পিছতো সেই দুৰ্ভগীয়া পৰিয়ালখনৰ ওচৰত আহি কেনে খবৰ ল'ব লাগিছিল, নাইবা হস্পিটেললৈ যাব লাগিছিল। আৰু সেইটো নকৰি তাৰপিছত আৰু এটা কথা আছিল বোলে, কি আছিল বোলে এক্সিডেণ্টটো মই কৰিলোৱে, মেডিকেলত যিমান খৰচা যায় যিমান যি হয় মই সম্পূৰ্ণ খৰচ বহন কৰিম, আৰু সেই কথাটো ক'ব লাগিছিল। কিন্তু সেইটো তেওঁ কৰা নাছিল। তেওঁ এটিটিউড দেখুৱাই আছিল। তেওঁ বহুত ডাঙৰ অভিনেত্ৰী হয়, তেওঁ বহুত ডাঙৰ চেলিব্ৰিটি হয়। আচলতে ক'বলৈ গ'লে তাইক কোনো চিনিয়ে নাপায় অসমৰ ৰাইজে। আনকি ময়ো চিনি পোৱা নাছিলোঁ। যেতিয়া মানে শুনিলোঁ নিউজে বোলে
নন্দিনী কাশ্যপ এজন কথাকথিত এজন অভিনেত্ৰী তেতিয়া বস্তু চব মানে চালি জাৰি চালোঁ সঁচাই তেওঁ ৰুদ্ৰ ফিল্মখনত অভিনয় কৰিছিল তাৰ আগতে ৰাজমুকুট থিয়েটাৰত আছিল আৰু এতিয়া বৰ্তমান ৰাজধানী থিয়েটাৰত আছিল কিন্তু এতিয়া ৰাজধানী থিয়েটাৰৰ পৰা চাগে বহিষ্কাৰ কৰিলে এতিয়াহে গম পালোঁ তেওঁ এজন অভিনেত্ৰী আৰু অভিনেত্ৰী হ'লে কি হ'ল এজন বলিউডৰ অভিনেত্ৰীটো নহয় নহয় ডাঙৰ চেলিব্ৰিটি অভিনেত্ৰীটো নহয় এটা কথা মনত ৰাখিবা টকা পইচা আচলতে ডাঙৰ বস্তু নহয় আৰু এটা কথা ক'ব গ'লে এটা বহুত ডাঙৰ কথা এই যিটো চামিউল হকৰ ঘটনা আৰু নন্দিনী কাশ্যপৰ যিটো মাজৰ ঘটনা এই ঘটনাটোত আচলতে যেনেকুৱা ধৰণে মানে হৈ আছে তেনেকুৱা নহয় নন্দিনী কাশ্যপক বহুত হেল্প কৰা যেন লাগি আছে আৰু কথাবিলাক বহুত লটপট পাই আছোঁ নন্দিনী কাশ্যপৰ বহুত লটপট পাই আছোঁ কিয় লটপটকৈ পাই আছোঁ আৰু সেইদিনা যেতিয়া দুৰ্ঘটনাটো হৈছিল এক্সিডেণ্টটো হৈছিল আৰু এক্সিডেণ্টটো হোৱাৰ পিছত বোলে নন্দিনী কাশ্যপে বোলে পুলিচক ফোন কৰিছিল কোনোবা পুলিচক আৰু কোন পুলিচ হয় সেইজন এতিয়ালৈকে তাৰমানে নোলালে আচলতে আৰু এতিয়া পুলিচে কৈ আছে কি আচলতে আমাক কোনো ধৰণৰ খবৰ লোৱা নাছিল কিন্তু নেক্সট টাইম যেতিয়া কেইদিনমান দুই একদিন পিছত দেখা পালোঁ তাত কিন্তু পুলিচত দুৰ্ঘটনাটো হৈ যোৱাৰ পিছত পুলিচৰ তাতে উপস্থিত আছিল ফটো মানে ভাইৰেল হৈছে ফটোত পাইছোঁ আচলতে তেনেকুৱা হ'ব নালাগে গম পাইছে যিজনে প্ৰকৃততে আচলতে দোষী সেই মানুহজনক শাস্তি দিব লাগে আইনে ব্যৱস্থা ল'ব লাগে আৰু এতিয়া লৈ আছে কিন্তু এতিয়া ল'লে কি হ'ব আচলতে যি সময়ত এক্সিডেণ্টটো হৈছিলে সেই সময়ত এই নন্দিনী কাশ্যপক এৰেষ্ট কৰিবলগীয়াটো আচলতে উচিত আছিল আৰু উচিত এটা কাৰণতে আছিল তাই কিজানি সুৰাপান কৰি গাড়ীখন চলাইছিল আৰু সুৰাপান কৰি কিন্তু যদি গাড়ীখন চলাৰ বাবে এক্সিডেণ্টটো হ'ল এই বস্তুখিনি ধৰাত পৰিলে হয় আজি দুদিন তিনিদিন পিছত যদি মেডিকেল কৰা যায় কিবা ধৰাত পৰিব জানো এইবিলাক সম্পূৰ্ণ মিছা কথা আচলতে তেনেকুৱা হ'ব নালাগে পুলিচে পুলিচৰ কাম কৰিব আইনে আইনৰ কাম কৰিব সেইটো সত্য কথা কিন্তু সময়ৰ বস্তু সময়ত কৰিলে লগে লগে জল পট হৈ পৰে তাৰমানে সেই ঘটনাস্থলীত আচলতে কি হৈছিল কিহৰ কাৰণে এক্সিডেণ্টটো হৈছিল তো যি কি নহওক আমি অসমৰ ৰাইজে সকলোৱে গম পাইছোঁ কিন্তু এই যিটো হিয়া আচলতে এই হিয়াজনীক সকলোৱে অলপ নজৰ দি চাব লাগে তাইক কি কৰিব লাগে আমাৰ অসমৰ ৰাইজে বহিষ্কাৰ কৰিব লাগে আজি বেছিকৈ নন্দিনী কাশ্যপ আৰে হিয়া সেই বাজি আছে পৰিয়ালখনৰ কথা কিন্তু কি হোৱাই জানিবি নহয় এতিয়া তই কি প্ৰত্যেকজন কৈছিলি অলপ ঘৰৰ মই পৰা অসমৰ কোনোবা ৰাইজক নহয় মই অলপ কোনোবা সদস্য এনেকেই অকালতে হেৰাই গৈছে যাৰ আমি হয়তো এতিয়ালৈকে নিউজে পোৱা নাই কিন্তু এটা কথাই কওঁ CCTV কেমেৰাৰ ফুটেজ ময়ো দেখা পাইছোঁ সাংবাদিকে কোৱা ধৰণে নন্দিনী কাশ্যপৰ বাহনৰ স্পীড 100+ নাছিল মই স্ক্ৰীনত লগাই দিছোঁ কোনো ক্ষেত্ৰত দুখন বাহন একেফালে যোৱাৰ ক্ষেত্ৰত দেখা যায় যে স্কুটিখন আৰে তই কি বুজিবি সেই পৰিয়ালখনৰ কথা সেই পৰিয়ালখনত কি হৈ আছে আজি একজন ভায়ক আছে আৰু সেই ভায়কজন পাগলৰ নিচিনা হৈ গৈছে সৰু বাচ্চা পাগলৰ নিচিনা হৈ গৈছে মানে অলপ চাই লোৱা না অলপ চাই লোৱা এটা কথা মনত ৰাখিবি ৰাইজে যদি নখ জগৰে দিয়ে ন নৈ বৈ যায় নন্দিনী কাশ্যপ আৰু হিয়া দুজনকে কৈছোঁ মই যদি ৰাইজে যদি উঠাই দিয়ে উঠি যাবা যদি নুমাই দিয়ে নুমি যাবা তেনেকুৱা কথা গতিকে যা তা মন্তব্যবিলাক ছ'চিয়েল মিডিয়াত ভিডিঅ' সহকাৰে নবনাবা নিজৰ TRPৰ কাৰণে নিজৰ ভিউজৰ কাৰণে নিজৰ মানে ভাইৰেল হোৱাৰ কাৰণে কিছুমান ভিডিঅ' নবনাবা যে অসম জ্বলি আছে অসমে হাই কৰি আছে সেই ল'ৰাজনৰ ওপৰত তেওঁ মোৰ ভাতৃৰ নিচিনা তেওঁ মোৰ ঘৰৰ ওচৰৰে ল'ৰা হয় বহুত সহজ সৰল ল'ৰা
মাটিহান ল'ৰা তেওঁ নিজে ইনকাম কৰি নিজে পঢ়ি আছে, তাৰ উপৰি ঘৰতো 2-1 টকা ইনকামৰ পইচা খৰচ খাবলৈ দি আছে। আৰু সেই ল'ৰাজন আজিকালি তেনেকুৱা ল'ৰা পাবলৈ বহুত টান। আৰু সেই ল'ৰাজনক মানে এনেকৈ এক্সিডেণ্ট কৰি হত্যা কৰিলে নন্দিনী কাশ্যপে। তাইক মই ধিক্কাৰ জনাইছোঁ। তাইক 10 বছৰ কিয় সাৰা জীৱন কাৰাদণ্ড দিব লাগে, সেইখিনি মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ আৰক্ষী বিষয়া ডাঙৰীয়াসকলক। আচলতে বহুত ভাল কাম কৰি আছে। বৰ্তমান যিটো প্ৰচেছত যাই আছে নন্দিনী কাশ্যপৰ ওপৰত যিটো কেছটো, সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰক্ষী বিষয়াসকলক। আৰু আইন আছে, আইনে কাম কৰি থাকিব। আমি মাজতে বিতৰ্কবিলাক আনি লাভ নাই। সেই দুৰ্ভগীয়া পৰিয়ালখনক সকলোৱে দোৱা কৰিব, পৰিয়ালখনৰ বাবে আশীৰ্বাদ কৰিব, যাতে সেই পৰিয়ালখন সুস্থ হৈ থাকে, ভালে থাকে। মানে এইখিনি মোৰ আচলতে ক'বলগীয়া বহুত আছিল, কিন্তু অসমৰ ৰাইজে আমি সকলোৱে জানো, সকলোৱে দেখা পাইছোঁ। গতিকে সকলোৱে দোৱা কৰিব সেই পৰিয়ালখনৰ বাবে। মই দোৱা কৰিছোঁ। আৰু এইখিনি কৈয়ে মোৰ ভিডিঅ'টো মই আজি এৰিলোঁ। তো জয় হিন্দ, জয় অসম। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো বাই বাই। আৰু লগতে কৈছোঁ, এই যিটো হিয়াক সকলোৱে বয়কট কৰিব। তাইৰ নিচিনা আচলতে টেটৰ আমাৰ অসমত নালাগে, যিবিলাক কথা নিগেটিভ কথা কয়। তো এইখিনি কৈয়ে মই এৰিলোঁ। তো বাই বাই।